নমস্কাৰ, মোৰ চেনেলৰ প্ৰথমটো ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এই ভ্লগটোত মই মোৰ বান্ধৱী ইন্দ্ৰাণীৰ বিয়াৰ কিছুমান ভিডিঅ' শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। সকলোৱে আগ্ৰহেৰে চাবা বুলি আশা কৰিলোঁ। এয়া আমি গাঁৱত বিয়া মাতিবলৈ যোৱা কিছুমান দৃশ্য। মাজে এনেকৈ ফটো কিছুমান মাৰিলোঁ। তাৰপিছত আমি পিছদিনা বিয়ালৈ গৈ প্ৰথম ফটোৱে মাৰি লৈছোঁগৈ। লগৰবোৰো আহিল, তাহাঁতৰ লগত বহুত এনজয় কৰিলোঁ। ইয়াৰ মাজে মাজে আমি বহুত ফটো মাৰিলোঁ। তাহাঁতৰ লগত যিমান ফটো মাৰিবলৈ মন আছিলে সিমান মাৰিলোঁ। ইয়াত বাৰু কেইখনমানহে দিয়া হৈছে। কি যে হাঁহি, এয়া ইন্দ্ৰাণীৰ লগত ফটো। এয়া ৰাতি আমি কাপোৰ চাপোৰ চেঞ্জ কৰি আহি মৰা ফটো। ৰাতি বাৰু ইহঁতি গ'লগৈ, আমি দুজনীমানহে আছিলোঁ। কইনা গা ধুৱাবলৈ যোৱাৰ আগত যে জেঠাইহঁতে কিছু নাছিলে। কইনা সজাই পৰা দৰা আহিছে বুলি গম পাই এনেকুৱা জোৰত গৈছোঁ আমি দৰা চাবলৈ। কিমান যে দৰাক চাবলৈ যত্ন কৰিছোঁ, ইমান চাইছোঁ নেদেখি। দৰা ঘৰৰ মানুহ আকৌ নাম কীৰ্তনীয়া মানুহ, সেইটো কাৰণে হোম নোপুৰে। সিহঁতৰ নিয়মো বেলেগ। দৰা ঘৰৰ পৰা ইমান মানুহ আহিছে নহয়। এয়া জেঠাইকে আদৰিবলৈ গৈছে দৰা ঘৰৰ মানুহক। ইমান মানুহৰ শেষ নাই। আমি বাহিৰলৈ যাব নোৱাৰিলোঁ
কইনাকো ভিতৰলৈকে মাজতে এপাক চাই আহিলোগে। আৰু আমি ঘৰলৈ আহিবলৈ লৈছোঁ। ঘৰৰ পৰা আমাৰ যিহে অৱস্থা হ'ল, মা আৰু মই একদম চেলেকি অৱস্থা নাইকিয়া কৰিলে আনিছে। ভিডিঅ'টো ইমানেই আছিল, বাই বাই।